নমস্কাৰ সুদৰ্শনা&হopun লগা আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আমাৰো ভাল আৰু মাহত শিৱসাগৰ যোৱা ভিডিঅ' বনোৱাৰ পাছত আৰু ভিডিঅ' বনোৱাই নাই আজি মাহত আহি আছে মানে 4 দিনৰ পাছত আৰু ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ কাৰণ শিৱসাগৰ যোৱাৰ ভিডিঅ'টো কৈছে শিৱসাগৰৰ পৰা অহাৰ পাছত ভিডিঅ'টো কৰিবই লাগিব কেনেকুৱাকৈ দেখি পালে সুধিব লাগিব আৰু আমাৰ সপোনে এতিয়া পুৰা ফূৰ্তিত আছে কাৰণ এটা ঘৰত আহি আছে যে ন এতিয়া দুপৰীয়া ভাত পানী বনাই মেলি দুটাই দিছিলে 2:15 হ'ল ভাত খাম আৰু আমাৰ সপোনে মোহনৰ ভিডিঅ' এটা কৰিব হেনো কৰা মই দেখুৱাই কোৱা ধুনীয়াকৈ কৈ যোৱা মই মোহনৰ ভিডিঅ' এটা কৰিম নমস্কাৰ নমস্কাৰ বুলি কৈ লোৱা নমস্কাৰ নমস্কাৰ তোমাৰ নামটো কৈ লোৱা তোমাৰ নামটো ক'ব লাগিব তেতিয়া ভিডিঅ'টো কৰিব পাৰিম হাত ভাঙি পেলাবা ভালকে কৰা আকৌ নালাগে নকৰোঁ মই তোমাৰ লগত ভিডিঅ' যোৱা নালাগে 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 আৰু মাহত অহাৰ পিছত আকৌ ভিডিঅ' কৰিম এতিয়া ভিডিঅ'টো আৰম্ভহে কৰিছোঁ এটাৰ লগত আহিছে মোৰ ঘৰৰ পেহী আহিছে পেহী 2 বছৰমানৰ আগতে অহা তাৰপিছত অহাই নাই থাকিবলৈ এবাৰ অকণ দীঘলীয়াকৈ আহিছে মই যেতিয়া ঘৰলৈ যাম তেতিয়া মোৰ লগতে যাব ঘৰলৈ আৰু ঘৰৰ পৰা যোনেই নহওক কোনোবা এজন আহিলে মনটো ভাল লাগি থাকে সেইকাৰণে মনটো ভাল লাগি আছে আৰু পেহী আহিলে নিশ্চয় দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া ভাত পানী খাই আজৰি হৈ লওঁ আৰু মাহত অহাৰ পাছত ভিডিঅ' কৰি আছোঁ চাই থাকিব শেষলৈকে আৰু এতিয়া আমি ভাত পানী বনাই মেলি আজৰি অকণ বহিছোঁহি আহি আছে পাবহি আৰু ন আইতাহঁতকো কোন আহিছে কৈ দিয়া আকৌ আমি আইতাহঁত আৰু কোন আছে মামাহঁতৰ ঘৰ কোন আহিছে কোৱা কোন আহিছিলে জাম্পেহী আহিছে আহি আছে আৰু ন আৰু মামাৰ ঘৰৰ পৰা কিবা কি ঢেৰ বস্তু লৈ আনিছে আৰু ন কোৱা মই দেখুৱাম বুলি তোমালোকক আৰু এয়া শিৱসাগৰৰ পৰা আহি সকলো পাই গ'লহি ঘৰ কিয় ৰখি দিছা ৰখিছা কিয় দিছা নাই দেখুৱাবলৈ ৰখি আছে জাম্পেহীক বিচাৰিছে চাওঁ শকত হৈ আহিছে নে চাওঁ শকত হৈ আহিছে নে চাওঁ আকৌ শিৱসাগৰৰ পৰা শকত হৈ আহিছে নে চাইছোঁ জিনটো শকত হৈ আহিছে নে বাৰু শকত হৈ আহিছে দেই চিনিবই পৰা নাই আমাৰ অন্তবী শকত আহিছে নে পাই গলি ন সিফালে টোপনি আহিছে দেখোন এয়া চব শুই মেলি আহিছে দেই ভাগৰি জুগৰি এবাৰ কোনে দিলে কৈ দিয়া ধুন মামাই চাওঁ গাড়ীখনত উঠিব পাৰি নেকি হা ভালকৈ দেখুৱাই দিয়া আকৌ এইফালে দেখুৱাই দিয়া এইফালে আমাৰ শিৱসাগৰৰ পৰা আহি পালেহি এতিয়া শিৱসাগৰ কেনেকুৱা পালা কি কি চালা কৈ দিয়া ধুনীয়া লাগিল বহুতৰ ঘৰত গৈ আৰু কি কি চালা শিৱসাগৰ কি কি চালা শিৱসাগৰ গোটেইখন মানে বাকী না নাজিৰালৈকে নাজিৰা সুদাৰী চৰাইদেউ ন ভাল লাগিলে আৰু এয়া ধুন মামাৰ কি দি পঠিয়াইছে গাড়ী এতিয়া গাড়ী মানুহ উঠিব পাৰিব নাই চাই দিয়া আৰু এইটো সপোনৰ কাৰণে মামাকে দি পঠিয়াইছে টুপি লগা আৰু এইজনী পেহীটো হাই বুলি কৈ আৰু এয়া ঘৰৰ পৰা দি পঠিয়াইছে এইফালে দৈ বটলতো দি পঠিয়াইছে আৰু এয়া জহা চাউল আৰু এইফালে গোল নেমু সকলো দি পঠিয়াইছে আৰু এইফালে তিলপিঠাও আছিলে তিলপিঠাও মায়ে দি পঠিয়াইছে আৰু এইফালে ইডলি বনাই দি পঠিয়াইছে ভণ্টীয়ে ঘৰতে বনাইছে আৰু এয়া ঘৰৰ গাখীৰে এয়া পেৰা দি পঠিয়াইছে এয়া কোনে দিছে কোৱা এয়া দিছে চুমু মাহীয়ে কোৱা আৰু এইটো চুমু মাহীয়ে দিছে এইটো এটা চুমু মাহীয়ে দিছে চোৱা ধুনীয়া লাগিছে এইটো চা এইটো ধুনীয়া লাগিছে সেইটো কোৱা এইটো চোৱা দেহা এইটো ধুনীয়া লাগিছে নে তোমাৰ আৰু এইটো কোনে দিছে কৈ দিয়া এইটো কোন আইতাই দিছে কৈ দিয়া তুমি সেইটো পিছত হ'ব এইফালে আহা এইটো কোনে দিছে এইটো কোৱা তুমি এইটো কোনে দিছে কোন আইতা এই নহয়
বটি আইতাই ইমান ধুনীয়া লাগিছে এইটো বটি আইতাই দিছে অঁ এইটো কোনে দিছে এইটো চুমু মাহীয়ে দিছে ধুনীয়া লাগিছে ঢেৰ বস্তু পাইছে আমাৰ সপোনে ন তাৰপিছত এইটো মোলে মায়ে লৈ আহিছে ব্লাউজ এটা লৈ আহিছে ইয়াৰ মায়ে লৈ আহিছে মোলে থ্ৰিকটাৰ ব্লাউজ এটা ভাল লাগিছে মোৰ এইটো কালাৰ নাইও বাৰু ধুনীয়া লাগিছে এইটো যে গলা যে কি তাঁত চলা কোৱা আকৌ আমাক কেতিয়া নিবা আহিব আকৌ কোৱা কেতিয়া নিবা কৈ ল'ব লাগিব ক'ব লাগিব কেতিয়া নিবা সেইটো অঁ আৰু তাত কি কি ক'লে কোৱা চৰাইদেউ কি কি জানা মইনাপুৰীয়া নামঘৰ চানা আমাকতো আজিলৈকে নিয়া নাই অঁ এইবাৰ গ'লে সুমিয়াব লাগিব মইনাপুৰীয়া নামঘৰ ঢেকীয়াখোৱা নামঘৰ চা মইনাপুৰীয়া নামঘৰটো বেছি ডাঙৰ অঁ পাতিম এইফালে পিঠাগুড়ি দি পঠাইছে আপোনাৰ আইতাকে আৰু এয়া বেলনা মাহীহঁতে লৈ আহিছে বাটত পাই হেল্ল' দিছোঁ তাই কিবা এটা দেখুৱাই আছে দিছোঁ গুড মৰ্ণিং এতিয়া ৰাতিপুৱা 10টা বাজিলে ভাত পানী বনাই মেলি আজৰি হ'লোঁ আৰু এতিয়া এয়া ৰুম মচা লাগি আছোঁ ল'ৰাটো কালি শিৱসাগৰ ভাগৰে জগৰে শুই উঠিছে আৰু ন গুড মৰ্ণিং কোৱা গুড মৰ্ণিং আৰু শিৱসাগৰ কি চালা কৈ দিয়া কালি ক'বলৈ সুধিবলৈ নহ'লে অঁ শিৱদৌল তলাতল ঘৰ আৰু ক'ত ক'ত ফুৰিলে চৰাইদেউ আহোঁতে ঢেকীয়াখোৱা নামঘৰো চালা ন মইনাপুৰীয়া নামঘৰ চব চাই মেলি আহিছে আৰু এতিয়া মাহীহঁতকো সুধোংগৈ কেনেকুৱা কি পালে কি কি চালে আৰু মাহীয়ে শিৱসাগৰত কি কি দিছে সেয়া দেখুৱাম বুলি কৈছে বোলক এইফালে শিৱসাগৰৰ পৰা কি কি দি পঠিয়াইছে মামীহঁতে দেখুৱাইছে এতিয়া কি কি কোনে কি দিছে কৈ যাওক এফালৰ পৰা এয়া তোমালোকৰ শিৱসাগৰ মায়ে মোক দিছে অঁ এযোৰ মোক দিছে এযোৰ আইমণিক দিছে অঁ এইখন তোমালোকৰ ভণ্টিয়ে মোক দিলে এইখন মোক দিলে তিনিওজনীয়ে পুৰা কাপোৰ পাই আহিছে আৰু ন বেগ ভৰ্তি হৈ আহিছে সোণাৰী বৌহঁতৰ ঘৰ পৰা অঁ বাহ অঁ যোৰহাটৰ অঁ একদম কাপোৰৰ বজাৰ আৰু দোকান দিব পাৰি যাব অঁ কাপোৰৰ দোকান এয়া দেহাৰ মামী ল'ৰাৰ এইটো কোনে দিছে তোমালোকৰ মায়ে আমাৰ চুকলুক দিছে এইটো আমাৰ প্ৰিয়ংকা এবাৰ অন্তৰ্বাৰ কাপোৰ নালাগে বিহুত কিনিব হয়নে বজাৰ সেয়া বজাৰ কৰিছিলো এইটো যেনিবা মোৰ মালে দিছো শিৱসাগৰৰ পৰা কিনি পেলাই আইতালে মানে মামাৰ ঘৰ আইতালে এইটো দিছো মামীক এইটো ল'ৰাক দিছো আমাৰ এটাও আছিলে এনেকে ফিটিং কৰি দিব পাৰি এইটো আমি বৰপুখুৰী পাৰৰ পৰা লৈছো তোমাৰ শিৱসাগৰ বৰপুখুৰী পাৰৰ পৰা লৈছো শিৱসাগৰ আজি তাতো ওলাই ন আগতে কিন্তু নাছিলে বাৰু এইটো ইফালে লগাই এইটো কাজিৰঙাৰ পৰা গড় আনিছো এইয়া কাজিৰঙাৰ পৰা গড়ো আনিছে এইটো হেৰি নেকি ন কাঠৰ হয় ইমান গধুৰ নিচিনা নিছে এইটো অন্তৰৰ পৰা আনিছে দেই নিজৰ পইচাই আনিছে এয়া বিহু গোৱা চাগে নেকি বিহু গোৱা পইচা নেকি অঁ এয়া বাৰ্থডেত মানে পইচা বাৰ্থডেত উঠা বা কোনোবাই দিয়ে নেকি ভালেই কৰিছে এইটো কিমান ভাল কাম কৰিছে ন অন্তৰিতে বেয়া কাম কৰা নাইতো চিপছ মৰ্টন খোৱা নাই নহয় এনেকুৱা এটা বস্তু কিনি আনিছে কি হ'ল এইটো চৰাইটো দাম দেখাই যে লাহে লাহে দেই দেখা লাহে লাহে জোৰ নকৰিবা আৰু এইখনো দেখাই দিওঁ এইখন আমাৰ সপোনৰ মামাকে দি পঠিয়াইছে সপোনলৈ মই আমাৰ ছোৱালীৰ কাৰণে আনিছে বহুত ধুনীয়া লাগিছে
আৰু এতিয়া জানবাহঁত আহিব, জানবা বৰমা আকৌ ভিন্দৰ ভাগিন আহিব। ভাতৰ যোগাৰ কৰি আছো, এতিয়া ভাতৰ তাত লাগোগে। আৰু এখন ডাইনিঙত আছে। শিৱসাগৰ মাহী কি কি ফুৰিলে কৈ দিয়ক। শিৱসাগৰত আমি তোমাৰ প্ৰথম গ'লোঁ হেৰিয়ালে, ৰংঘৰ কাৰেংঘৰ, শিৱদৌল, বৰপুখুৰী পাৰ, তাৰপিছতহে তোমাৰ চুকাফা মৈদাম, তাৰপিছত কাৰেংঘৰ, সেয়া আৰু আগতে গৈছিলে নে? এনেই এই হেৰি শিৱদৌললৈ গৈছিলোঁ। ৰংঘৰ কাৰেংঘৰলৈ যোৱা নাই, তলাতলি ঘৰলৈ তলাতল ঘৰলৈ গৈছিল আগতে সেয়া আৰু। মামী এইবাৰ প্ৰথম গৈছে, মামীও চব চাই মেলি আহিছে ন? ৰংঘৰ কাৰেংঘৰ চৰাইদেউ চব। আকৌ আহোঁতে ঢেকীয়াখোৱা নামঘৰটো সোমাই আহিছে, মইনাপুৰীয়া নামঘৰটো সোমাই আহিছে, চব চাই আহিছে। আৰু এতিয়া কাপোৰ চাপোৰ জাপ, এইফালে সাজি কাচি এয়া গা পা ধুই ৰেডি, আলহী আহিব বুলি ৰেডি হৈ আছে। দিছে নাই কি ভাললি ৰে মুখত একদম পাউডাৰ যাতে সানি ৰেডি। তাৰ পাউডাৰ নোহোৱাকৈ থাকিব নোৱাৰে মানে, পাউডাৰ আৰু ফেয়াৰলি থাকিবই, ঠাণ্ডা দিন গৰম দিন হওক লাগিবই। আৰু এতিয়া ভাতটো ঠিক কৰোঁগৈ, যাতে আমি চবেই জলপান খাম, আলহী অহাৰ পিছতে চবেই একেলগে ভাত খাম। আৰু শিৱসাগৰৰ পৰা ইয়াত দৈ টেকেলি 2টা দি পঠিয়াইছে, এটা মাহীয়ে লৈ যাব, মানে মাহীৰ কাৰণে স্পেচিয়েলকৈ দি পঠিয়াইছে, ইয়াত গৈ খাবগৈ। আৰু এতিয়া মই এইটোকে খোলোঁ, এতিয়া আমি জলপান খাওঁ ৰাতিপুৱা চবেই। আৰু এতিয়া মোৰ ভাত পানী বনাই হ'ল, আৰু মই যে কৈছিলোঁ নিচা আহিব বুলি, ভিন্দৰ ভাগিন মানে মোৰো ভাগিন হয়। আৰু এয়া আৰু নিচা মানে এবছৰমানৰ আগতে আহিছিলে, তেতিয়া মই ইউটিউব চেনেল খোলাও নাছিলোঁ, আৰু এতিয়া যিহেতু খুলিছোঁ সেইকাৰণে চিনাকিটো কৰি দিছোঁ। মোৰ চেনেলটো চোৱা নে? চাওঁ, আৰু বহুত ভাল লাগে ভিডিঅ'ছবোৰ চাই, আৰু মামীৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব, লাইক দি দিব। এয়াই আৰু এইফালে এইটো হেডফোন চেডফোন লগাই তাৰ ক্লাছ হৈ আছে। কৰিলা ক্লাছ কৰিলানে? এতিয়া ফাঁকি দিছা নি আকৌ? এতিয়া নামটো ভালকৈ কৈ দিয়া। মোৰ নাম মনীষা হয়, মই এতিয়া MSc কৰি মোৰ শেষ হৈছে। আৰু এতিয়া মামা ঘৰত ফুৰিবলৈ আহিছে, আৰু তাই শিৱসাগৰ যাম বুলি কৈ আছে, শিৱসাগৰো নিব লাগিব, তেতিয়াই চাবা আৰু ন? আগতে যোৱা নাই নেকি শিৱসাগৰ? মই গৈ পোৱা নাই শিৱসাগৰ, মামীৰ লগত যাম বুলি কৈছো। এবাৰ ফুৰিবাগে যেতিয়া যোৱা। ঠিক আছে, এতিয়া ভাতত লাগোগে। আৰু বৰমাহঁত এফালে ফুৰিবলৈ গৈছে। এইয়া বৰমাটো আগতে দেখিছেই ন, আৰু কথা পাতিবলৈ সুবিধাই পাই, ভাতত লাগি আছোঁ। এতিয়া চাহ তাহ খাই মেলি হ'ল, ভাত খোৱা নাই বাৰু, ভাত খাওঁতে আকৌ দেখুৱাম। আৰু এই আলহীৰ কাৰণে পনীৰ তৰকাৰী, এয়া পোলাও বনালোঁ, অলপ অলপকৈ সজাই লৈছোঁ। আৰু এইফালে বনালোঁ দালি, আৰু বনালোঁ মাংস তৰকাৰী, আৰু এইফালে চালাড। সেয়াই আৰু। কেনেকুৱা হৈছে কোৱা? খাই লোৱা অন্তৰী, মজা হৈছেনে? পোলাও কেনেকুৱা হৈছে? অকণমান কিবা এটা কৰি দিছোঁ আৰু দেই, বেয়া চেয়া নক'ব দেই। জানবাক দেখুৱাই নাই সেইকাৰণে জানো। কেনেকুৱা হৈছে কওক? পোলাও ভাল হৈছেনে? নিচা কেনেকুৱা হৈছে? ভাল হৈছে? আৰু তাই অকণমান দিবলৈ কৈছে, অকণমান দিছোঁ। বৰমা, মাহী আকৌ জানবাক, মাহী ভাগিন একেলগে বহি আজি আৰু ন? এইপিনে মামীকো অকণ দেখুৱাই দিছোঁ। মামী খাই কওক কেনেকুৱা লাগিছে? খাই লওক হ'ব দেই। আৰু খাই বৈ সকলো সন্ধিয়া যাবলৈ ওলাল, আৰু দিনটো কেনেদৰে পাৰ কৰিলোঁ তাৰ এটা ভিডিঅ' বনালোঁ, চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ' শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।